आसामनि गोबां लाइमोनफोरा गुबुन हादरसायाव खामानि मावनो थांनाय बाथ्राया गोदान नङा। बेबादिनो गोबां लाइमोनफोरा गावबा गावनि थांना थानाय राहाजों लोगोसे नखरखौ सुंथानाय असिलायै दिनैसिमबो हादरनि गुबुन गुबुन हादरसायाव खामानि मावनानै दं। बेनि गेजेराव सम सम आसामनि लाइमोनफोरा बायदि बायदि जाथायजों थैनाय जाथायबो जाबोदों। बेबादि समावनो फिन गुबुन हादरसायाव आसामनि सासे लाइमोना रुंसारि जानाय जाथाय जादों। बेंगालुरुनि MRPL मुंनि कम्पानियाव सिकिउरिटि गार्डनि खामानि मावनाय बरपेटा जिल्लानि हावलिनि सामान आली मुंनि सासे लाइमोना सोमोनांथावै रुंसारि जायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला थांनाय 10 बोसोरनिफ्राय खामानि मावबाय थानाय हावलिनि सामान आली मुंनि लाइमोना 2 साननिफ्राय गोमानानै दंमोन होनना मिथिहोयो। गोमानानै थानाय सामान आलीनि थैनाय खौरांखौ मिथिनानै नखरजों लोगोसे हावलि ओनसोलाव दुखु मोननाय सोमजियो। बे बिथिङाव सोमोनांथावै थैनाय सामान आलीनि बिदा आरो गामिनि सुबुङा ओरैबायदि फोरमायो। বাদীকো অনুযায়ী হিসাবে জনাই আছো আমার সৰু ভাই মেংলোৰত সিকিউৰিটি গাৰ্ডত আছিল। যোৱা আজি 8 মাহ ধৰি সি গৈছে। আমি মাজে সময় খবৰ লৈ আছো, কিন্তু হঠাৎ কৰি 18 তাৰিখৰ আগত 17 তাৰিখত তাৰ মাৰ লগত কথা পাতিছে, তাৰ ভাইকৰ লগত কথা পাতিছে, বাপ দেউতাৰ লগত কথা পাতিছে, চবৰ লগতে কথা পাতিছে, টকাও পঠাই দিছে। এই 17 তাৰিখে ৰাতিৰ 2টামান বজাৰ পৰা সি নিৰ্দেশ হৈ আছে। যেতিয়া আমি 18 তাৰিখত খবৰটো পালোঁ আবেলি 2টামান বজাত, খবৰটো পাই আমি হুলস্থুল লগাই আছোঁ। আমি খবৰ ইনফৰমেশ্যন কৰিলোঁ যে তাৰ পৰা ফোন কৰি কৈ আছে যে মানুহটো পোৱা নাই। এজন মানুহে কৈছে যে সি তাক বাঘে খাইছে, সাপে খাইছে, পেচাব কৰিব গৈছিল, শৌচ কৰিব গৈছিল, এনেকুৱা নানান বাহানা দি তাৰপিছত সেই মানুহজনৰ মোবাইলটো ছুইচ অফ কৰিছে। আমি তাৰ পাছৰ পৰা খবৰটো পোৱা নাই। যেতিয়া আমি 2 দিন আগতে মানে পৰহি দিনা আমি মানুহ পঠাই দিলোঁ। তাৰ পৰাতো তাৰ মানুহ আছিল, তাৰ লগত যোগাযোগ কৰিলোঁ। সেই মানুহটো পুলিচ লৈ যায়, তাতে ইনকুৱাৰী কৰিছে, তথাপি মানুহটো পোৱা নাই। আমাৰ যিটো কোম্পানীৰ মানুহবিলাকে কৈছে যে আমি তদন্ত কৰি আছোঁ, আমি ৰাতি 10টাৰ পাছত আমি খবৰটো দি আছোঁ। আমাক সেইটো খবৰো দিয়া নাই, আমি সেইবিলাক খবৰ একো পোৱা নাই। যেতিয়া আমাৰ মুস্তাফা ভাই যেতিয়া সি মানে বেছিকৈ তদন্ত কৰিলে, পুলিচ লৈ তদন্ত কৰিলে, আমি যোৱাকালি 11টামান বজাত আমি খবৰ পালোঁ যে তাৰ ডেড বডি পোৱা গৈছে। ক'ত পাইছে? ডেড বডিটো পাইছে গেটৰ বাহিৰত বোলে পাইছে, গছতো ওলমি থকা। আমি এতিয়া দেখা নাই এইটো তাৰ পৰা খবৰটো পাইছোঁ। মানে কিমান দিন ধৰি তাতে কাম কৰি আছে? আজি 10-12 বছৰ ধৰি কাম কৰি আছে তাতে। মানে লাষ্ট কেতিয়া আহিছিল ঘৰত? লাষ্ট আহিছিল 8 মাহ আগতে। 8 মাহ আগতে। হয়। মানে পৰিয়ালৰ সৈতে লাষ্ট যোগাযোগ মানে কেতিয়া হৈছে? পৰিয়ালৰ লগত লাষ্ট যোগাযোগ হৈছে 17 তাৰিখে ৰাতিত। পৰিয়ালত কোন কোন আছে? পৰিয়ালত তাৰ মা আছে, দেউতা আছে, ভাই আছে, ভাই বোৱাৰী চব আছে। আজি তেখেতৰ নশ্বৰ আহি আছে? আজি তেখেতক লৈ আহি আছে। আমি মানুহ পঠাই দিছিলোঁ, সিহঁতৰ লগত লৈ আহিছে। কোম্পানীৰ পৰা মানুহ লাষ্টটো পঠাই দি আছে। আচলতে আপোনাৰ ঘটনাটো কি বুলি ভাবে? ঘটনাটো আমি যিটো ভাবি আছোঁ, আমি যিখিনি কৰি আছোঁ, ঘটনাটো একদম এইটো মানে একদম হত্যাকাণ্ড। এইটো সিহঁতে কৰি আছে, এইটো আমি উচিত বিচাৰটো বিচাৰোঁ। অসম চৰকাৰৰ পৰাও বিচাৰোঁ, আমি ভাৰত চৰকাৰৰ পৰাও বিচাৰোঁ যে এইটো আমাৰ উচিত তদন্ত কৰি আমাৰ ভাইৰ সঠিক বিচাৰটো বিচাৰিছোঁ। দেখা যায় মানে অসমৰ পৰা বহুবাৰ এনেকুৱা হৈ আছে। এইটো প্ৰথম নহয়, বহুবাৰো হৈছে। সেইটো ফেক্টৰীত আগতেও হৈছে, আমি শুনা পাইছোঁ, দেখিছোঁ। তো এনেকুৱা ঘটনা মাজে সময়ে হৈয়ে থাকে। তো গতিকে আমি ভাৰত চৰকাৰ, অসম চৰকাৰৰ দ্বাৰাই আমি ভাৰত চৰকাৰৰ মানে এইটো কৰি আছোঁ যে সিহঁতে আমাক উচিত তদন্ত কৰি আমাক এইটো সুবিচাৰটো কৰি দিয়ে, এইটোৱে আমাৰ কামনা। হাতীজানা গাঁৱৰ সামান আলী প্ৰায় 10 বছৰ আগৰ পৰা MRPL মেংগালোৰত কাম কৰি আছিলে। অতি দুখৰ বিষয় যে যোৱা 18 তাৰিখৰ পৰা তাই নিৰুদ্দেশ হৈ যায়।
বহুত বিচাৰ কৰাৰ পিছত আমি 19 তাৰিখত গম পালোঁ যে কোনোবা দুষ্কৃষ্টকাৰী তাক হত্যা কৰি কোম্পানীৰ বাহিৰত পেলাই থৈ গৈছে। এইটো আমি অসম চৰকাৰৰ জৰিয়তে জনাওঁ যে কৰ্ণাটকৰ ভাৰত চৰকাৰৰ লগত আলোচনা কৰি দোষীত উপযুক্ত শাস্তি দি ফাঁচি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যাতে এই অসমৰ সন্তানৰ মাকৰ বুকু কেতিয়াও খালী নহয়, এইটো যাতে অসম চৰকাৰে সুব্যৱস্থা লয় যেন এই অসম চৰকাৰৰ ওচৰত আমাৰ বিমৰ অনুৰোধ। আমাৰ সৰু ভাইটিৰ নিচিনা যাতে আৰু কোনো এনেকুৱা দুষ্কৃষ্টকাৰীৰ হাতত মৃত্যু কৰিব লগা নহয়, তাৰে সুমীমাংসা কৰিবলৈ বাবে আমি ভাৰত চৰকাৰৰ অসম চৰকাৰৰ লগত আলোচনা কৰি সেইটোৱে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অনুৰোধ জনাইছোঁ।